নমস্কাৰ, মই মধুস্মিতা শৰ্মাই মোৰ চেনেললৈ প্ৰীতিভৰা সম্ভাষণ জনালোঁ। আজি আমাৰ আচলতে এটা বিশেষ দিন, আমাৰ যি সপ্তম বিবাহ বাৰ্ষিকী, আৰু সেইকাৰণে মই গা-পা ধুই এতিয়া গোসাঁই ঘৰত এখন শৰাই আগবঢ়াম, যাতে আমি প্ৰতিটো জনমতে একেলগ হৈ থাকিব পাৰোঁ। আৰু বহুত কিবা-কিবি আছে আৰু দেখুৱাই থাকিম আৰু আপোনালোকে চাই থাকিব। ঠিক আছে। মই চেনিখিনি গুড়ি কৰি থৈছিলোঁ, গতিকে একেবাৰে শেষ পৰ্যায়ত দিছোঁ। যদি আপোনালোকে গুড়ি কৰি নথয় তেতিয়া কিন্তু আগতীয়াকৈ দিব, কাৰণ নহ'লে এই দানা দানা টাইপত থাকি যাব, তেতিয়া বেয়া লাগে। একদম পূৰা ধুনীয়াকৈ মিক্স হৈ যাব লাগে, তেতিয়াহে ভাল লাগে আচলতে। এয়া মোৰ সাগু পায়স ৰেডি হৈ গ'ল। খাবলৈ বিৰাট টেষ্টি লাগে। আপোনালোকে ঘৰত বনাই নিশ্চয় চাব, হয়তো আপোনালোকে বনাইছেও আৰু বিৰাট ভাল লাগিব। এয়া মোৰ লাড্ডু ৰেডি। গতিকে আপোনালোকেও ঘৰত বনাই খাই থাকিব আৰু সদায় সুখী হৈ থাকিব। এয়া মই ঘৰতে বনোৱা, মোক মিষ্টাৰে বনাই দিছে এই টিউবটো। একদম কলগেট বনাইছোঁ, একদম ঘৰুৱাভাৱে একদম কৰিছোঁ। আপোনালোকৰ এনেকৈ চেষ্টা কৰি চাবচোন, এনেকৈ কেনেকুৱা লাগেনো। একদম মেৰেজ। আমাৰ এই চেনেলটো খোলাৰ পৰা এয়া আচলতে আমাৰ প্ৰথম এনেই সপ্তম বিবাহ বাৰ্ষিকী, কিন্তু মই প্ৰথম বিবাহ বাৰ্ষিকী আচলতে আপোনালোকৰ লগত চেলিব্ৰেট কৰিছোঁ, সপ্তম বিবাহ বাৰ্ষিকী প্ৰথমবাৰৰ কাৰণে। গতিকে মই কৈছিলোঁ যে মই প্ৰতিটো জনমতেই আমি একেলগে থকাটো বিচাৰোঁ, প্ৰতিটো জনমতেই। তাৰ আঁৰত বহুত কথা আছে, যিহেতু মোৰ মানুহজনে এজন বিৰাট পজিটিভ থিংকিং কৰে, পজিটিভ মাইণ্ডৰ মানুহ। ইমানেই পজিটিভ যে মই বহুত কথা এইটো হ'ব জানো, নহ'ব নেকি, এনেধৰণে চিন্তা কৰোঁ। কিন্তু তেখেতে মোক ইমানেই উৎসাহ দিলে যে মই এতিয়া প্ৰতিটো কাম ময়ো সেই ধনাত্মক দিশেৰেই ভাবিবলৈ আৰম্ভ কৰিলোঁ। আৰু তাৰ উপৰিও তেওঁ বিৰাট এজন সৎ মানুহ, আৰু বৰ্তমান সময়ছোৱাত একেবাৰে যিসকল লোকে মদ্যপান কৰে তেনেকুৱা ধৰণৰ নহয়েই। গতিকে একোৱেই নাখায়, খালি তামোল খায়, সেয়াই আৰু। সেইফালৰ পৰাও মই বিৰাট সুখী আচলতে। বৰ্তমান সময়ছোৱাত সেই সুখটো পোৱাটো বহুত ডাঙৰ কথা। আৰু দ্বিতীয়তে মোৰ মা দেউতাকো নিজৰ মা দেউতা হিচাপেই তেখেতে ভাবে, আৰু যাৰ কাৰণে বহুতো দায়িত্ব পালন কৰি গ'ল। মোৰ ঘৰৰ বিপদৰ সময়ত বহুত দায়িত্ব পালন কৰিলে, যিটো আচলতে এজন ল'ৰায়ো আচলতে খুব কমহে কৰে। গতিকে তেখেতে ল'ৰাৰ দৰেই সেইখিনি কাম কৰি গ'ল। আৰু নিজৰ ঘৰৰ ক্ষেত্ৰতো তেখেতে সমানেই তেখেতৰ দায়িত্বসমূহ পালন কৰি যায়। আৰু চবতছে ডাঙৰ কথা, গোটেই তিনিওজন ল'ৰা ছোৱালী, তেখেতৰ ভাইটি এটা আছে, অৰ্থাৎ মোৰ দেৱৰ, মই ভাইটি বুলিয়ে কওঁ, আৰু মোৰ বা আছে, জেঠাশাহু মোৰ, আৰু তেখেত। কিন্তু গোটেইকেইজনৰ ভিতৰত আনকি মোৰ বাহঁতেও বেয়া নাপায় এইটো কথা কোৱাত। মোৰ বা আৰু ভাইটিয়েও কয় যে এখেত সঁচাকৈ অলপ বেলেগ ধৰণৰ আৰু বিৰাট ভাল, আচলতে সঁচাকৈয়ে ভাল। আৰু সেইকাৰণে মই বহুত সুখী, আৰু সেইকাৰণে মই প্ৰথম তেখেতক পোৱাৰ বাবে মই প্ৰথম ধন্যবাদটো মোৰ মা দেউতা আৰু তেখেতৰ মা দেউতাকো, আৰু লগতে মোৰ লগৰ জুৰিমণি, বহুত ভাল ফ্ৰেণ্ড মোৰ, আৰু তায়ে মোৰ আচলতে বিয়াখন আগুৱাই লৈ আহিলে। আমাৰ বিয়াখন হ'ল। জুৰিমণি, তাৰপিছত চুমকি মোৰ ঘৰৰ হয়, মোৰ মামাৰ ছোৱালী হয়, পৰিস্মিতা খাউণ্ড, ভাল নামটো। তাৰপিছত মোৰ জেঠাইৰ থ্ৰুৱেদিহে আচলতে পিছত গৈ ওলালে কথাখিনি। প্ৰথমতে এম এ পঢ়ি থাকোঁতেই, যেতিয়া মই এম এ পঢ়ি আছিলোঁ তেতিয়াই উলিয়াইছিলে কথাটো। কিন্তু মই ভাবিছিলোঁ মেনেজাৰ যেতিয়া, মানে এছিষ্টেণ্ট মেনেজাৰ, ফেক্টৰী এছিষ্টেণ্ট মেনেজাৰ, ইছৰাম বোলো বাগানৰ মানুহেতো মদ চদ খায়, মেনেজাৰ মানুহ মোৰ এনেকুৱা অনুভৱ হয় যে মদ চদ খাই থাকে। তাৰমানে গতিকে বিয়া নহওঁ, মানে সেই ইমান মন যোৱা নাছিলে। কিন্তু পিছত এই জুৰিমণিয়ে ইমানেই ধুনীয়াকৈ ব্যাখ্যা দিলে, ভাবিব নোৱাৰা ব্যাখ্যা, তাই এইফালে পোৱাও নাছিলে, কিন্তু ইমান তাইৰ ধুনীয়া ব্যাখ্যা এটা পালোঁ যে মই ভাবিবলৈ বাধ্য হ'লোঁ যে মানুহজন সঁচাকৈ ভাল হ'ব। আৰু তাৰপিছত এদিন জেঠাই আহি যেতিয়া ক'লে, চুমকিৰ থ্ৰুৱেদিয়ে গম পালে যে সেই ল'ৰাজনৰ বিষয়ে উলিওৱা হৈছিলে, কিন্তু কোনো আগবঢ়া নহ'ল। কিয় আগবঢ়া নহ'ল, তাৰপিছতে মই মত দিছোঁ, আৰু তাৰপিছতে চাবলৈ আহিছে, আৰু তেনেকৈ আমাৰ বিয়া। আৰু এৰেঞ্জ মেৰেজ হ'লেও মানে এৰেঞ্জ মেৰেজৰ নিচিনা ভাল মেৰেজ একো হ'বই নোৱাৰে। এইটো কাৰণে এৰেঞ্জ মেৰেজত লাহে লাহে মই মানুহজনক জানিবলৈ লওঁ, আৰু এটা সময়ত জানি
সেয়া ভাল পোৱালৈ পৰিণত হয় আৰু এটা ভাল লগা মানে আৰু সেয়া হয়তো আৰু আমি এতিয়া এনেকুৱা হৈ গ'লোঁ যে য'লৈকে যাওঁ দুইটা একেলগে যাওঁ দুইজন একেলগে যাওঁ আৰু মই নগ'লে তেখেতো নাযায় তেখেত নগ'লে ময়ো নাযায় এনেকুৱা ধৰণৰ হৈ গ'লোঁ আৰু হয়তো সেয়া আমাৰ মা দেউতাৰ পৰাও পাইছোঁ মোৰ মা দেউতাকো মই সৰুৰ পৰা দেখি আহিছোঁ আৰু সেই সম্পৰ্কটো থাকিব লাগে সেই সম্পৰ্কটো যেতিয়া থাকে আচলতে বিশ্বাসী সম্পৰ্ক আনে মেইন কথা মোৰ বিশ্বাস আছে আৰু তেখেতৰো হয়তো আছে হয়তো নহয় আছেই আৰু সেইকাৰণে হয়তো আমাৰ মাজত কোনোদিন বেয়াকৈ কাজিয়া পেচাল হোৱা নাই আৰু বিৰাট এটা ভাল সম্পৰ্ক গঢ়ি উঠিছে আৰু এনেদৰে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে সদায় এনেধৰণে থাকে আৰু প্ৰতিটো জনমতে আমি দুয়ো একেলগেই হৈ থাকিব পাৰোঁ গতিকে তাকে আৰু আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ সেইটো কাৰণে শ্বেয়াৰ কৰিলোঁ মোৰ কথাকেইটা হৈ গৈছে মোৰ পূৰা ধুনীয়া হৈ গ'ল এতিয়া পূৰা খাব পাৰি এতিয়া গতিকে এনেদৰে আপোনালোকে খাবচোন বিৰাট ভাল লাগিব আৰু মই আপোনালোকক আজি বস্তু এটা দেখাম চাব দেই মোৰ ওচৰত ডিম এটা আছে চাওক বাহুবলী ডিম দেখিছেনে বাহুবলী ডিম আপোনালোকে খাইছে নাই কমেণ্ট কৰি জনাবচোন বাহুবলী ডিম ৱাও দেখিছেনে বাহুবলী ডিম চাওঁচোন কালি বজাৰলৈ যাওঁতে বাহুবলী ডিমটো লৈ যাওক বুলি ক'লে লৈ আহিলোঁ এক কাৰ্টন এতিয়া খাই দিয়ক কেনেকুৱা লাগে আজি খাই চাব লাগিব আৰু আপোনালোকে খাইছেনে জনাবচোন দেই বজাৰৰ পৰা আহি পাই গ'লোহি আৰু পাই এতিয়া মাংস বনাওঁ আৰু আজি আপোনালোকক মই বাহুবলী ডিম দেখাই আছোঁ বাহুবলী ডিম দেখাই আছোঁ দেই বাহুবলী ডিম তাৰমানে মই এগ বিৰিয়ানী বনাম আৰু চিকেন বনাম এয়া এগ বাহুবলী বিৰিয়ানী দেখিছেনে এইটো চিম্বলটো আছে দেখিছেনে বাহুবলী দেখাই থৈছে বাহুবলী বিৰিয়ানী খুৱাই আছোঁ আৰু চিকেন বনাম গতিকে কাম পটাপট কৰি লওঁ গতিকে এনেধৰণেও আপোনালোকে খাব পাৰে এয়া মোৰ এগ বাহুবলী এগ বিৰিয়ানী এয়া মাতাশ্ৰী নাহোকৈ পিছত আহি গ'ল পিছে গা বেয়া খুব গা বেয়া এয়া আমাৰ চুইটিহঁত এয়া ডেট আৰু গা বেয়া আছিলে কিন্তু আহিলে তেওঁ শেষত নাহে বুলি কোৱাৰ কাৰণে একদম বেলেগ খং উঠিছিলে আমাৰ ৰিদম পোৱালি এইটো হাই অঁ কেক দিম আমি কেক কাটিম দেই একেলগে আৰু এয়া আমাৰ দুজন শিল্পী বহি আছে এয়া মোবাইল টিপি আছে অনুৰাগ শংকৰ আৰু এইফালে পৰিস্মিতা শৰ্মা হাই এটা কৰি দে চবকে মাতি দে ৰিদম হেপী বাৰ্থডে দিম আমি কাটিম হা ৰিদমে মই কুঁহিয়ে কাটিম দেই হ'ব জেট পেহা হ'ব হৈ যাব আৰু এয়া পূৰা দেখাই দিছোঁ আমাৰ কুঁহিৰ ডেক'ৰেশ্যন আমাৰ অকণমানি আৰু চুইটিৰ ডেক'ৰেশ্যন একদম চাওঁ এইফালে চাই দিয়কচোন এইফালে চাই দিয়ক এবাৰ এইফালে বিৰাট ব্যস্ত অঁ ডেক'ৰেশ্যন আমাৰ কুঁহি আৰু চুইটিয়ে কৰিছিলে ন চুইটিৰ ভিতৰলৈ গুচি গ'ল এইবোৰ আমাৰ কুঁহিৰ মানে আইডিয়া কুঁহিয়ে ক'ৰ পৰা দেখিলানো এইবোৰ সেয়া ভিডিঅ' পা সেয়া ভিডিঅ'ৰ প্ৰভাৱ অঁ এইটো কেক আমি কাটি চবে মিলি কাটিম হা তাৰপিছত এইফালে আমাৰ ভিতৰত আমাৰ এই চুইটি ডেক'ৰেশ্যন কৰা চুইটি এইফালে বিশা এইটো আমাৰ স্পেচিয়েল কেক আৰু মই বনোৱা কেকটো উলিয়ালে দেখোন মই বনোৱা কেকটোতো উলিয়াই দিওঁ ময়ো এটা কেক বনাইছিলোঁ যে দেখাই দিওঁ ন আমাৰ ইয়াৰ ৰিদমনে চাওক
আমাৰ পুৰা এনিভাৰ্সাৰী পুৰা পালন কৰিছে চব না ওয়াও বিয়া ধুনীয়া লাগিছে বাবা হ'ব দে কুহিকো লগাই দিও নি আমাৰ কুহিকো লগাই দিও নি এনেকে হা মই এটা খাইছো কেক বুলি লাঠি লাউকে খাইছো বঢ়িয়া এতিয়া সবকে দি দিম